কবিতাৰ শিৰোনাম যেতিয়া শৰত আহে। তোমাক কেতিয়া লগ পাইছিলো ঠিক মনত নাই। শৰতৰ এটা সন্ধ্যা আজিও মনত আছে। নিশাৰ আন্ধাৰ ফালি শেৱালি হৈছিল মোৰ জীৱনলৈ আহিছিলা। ইতিহাসৰ পৃষ্ঠাবোৰ আঁতৰাই তোমাৰ হাতত তুলি দিব খুজিছিলো নতুন এটা প্ৰেমৰ কবিতা। বিশ্বাস কৰা, সেই দিনটো মই আজিও পাহৰা নাই। দুখন সেউজীয়া হাতে মোক সাৱটি ধৰি বুকুত এমুঠি জোনাক সিঁচি দিছিলা। থৰ হৈ মই চাই ৰৈছিলো, তোমাৰ পৰানো মই আৰু কি বিচাৰো। ক'ব নোৱাৰাকৈ নামি আহিছিল নীৰৱতা। এনেকৈ পাৰ হ'ল শৰতৰ বহু পুৱা। শেৱালি ফুলিল, দুবৰিত সৰি পৰিল নিয়ৰৰ কণিকা। প্ৰেমৰ খিৰিকী খুলি মই কৰা অপেক্ষা মাথো অপেক্ষা হৈ ৰ'ল। শৰতৰ মৃদু এচাটি বতাহে মোক কঁপাই গ'ল। উশাহ বুলি ভবা তুমি মোৰ হুমুনিয়া হৈ পৰিলা। এতিয়া সপোন সাৱটি মই এচুকত বহি আছো। শেৱালিৰ গোন্ধ মোৰ নাকত লাগিলে নিতৌ বাঢ়ি আহে স্পন্দন। শিৰৰ বুকুত এজাক বতাহ বলে। বাৰে বাৰে দুখন সেউজীয়া হাতৰ স্পৰ্শ মোক খেদি ফুৰি। জীয়াই থাকিবলৈ তুমি মোক কি দিবা? মইতো নাজানো কিহৰ তাৰণাত বুকুত বিষ ঢালি তুমি আঁতৰি গলা। মাথো এটাই জানে, প্ৰত্যাখ্যানৰ পিছতো জীপাল কৰি ৰাখিব পাৰি প্ৰেমৰ কবিতা। ধন্যবাদ।